নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। দেৱী মাক দৰ্শন কৰাৰ উদ্দেশ্যে আমি আজি ওলালোঁ দেওপানী মন্দিৰ অৰ্থাৎ ফিতাবনা মন্দিৰৰ দিশে। এয়া দেখিবলৈ পাইছে আমাৰ গাড়ী আহি উপস্থিত হৈ গ'ল আৰু আমি সকলো গাড়ীত বহি দেওপানীৰ দিশে যাত্ৰা আৰম্ভ কৰিবলৈ ওলালোঁ। লাহে লাহে আমি যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ। এয়া আমি বৰ্তমান হাইৱেত উঠিছোঁ। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পথেৰে গৈ আমি বৰ্তমান পালোগৈ জখলাবন্ধা। এয়া চাওক, আমি লাহে লাহে গৈ আমি পালোগৈ জখলাবন্ধা। জখলাবন্ধাত নামি আমি কিছু সময় জিৰণি লোৱাৰ পিছত আমি লাহে লাহে কাজিৰঙাৰ মনোমোহা দৃশ্য উপভোগ কৰি আমি লাহে লাহে গৈ আছোঁ গোলাঘাটৰ দিশে। আপোনালোকে দেখিব পাইছে, তোমালোকে চোৱা। কিন্তু সকলোৰে কিন্তু কপাল নহয়, কিন্তু আমাৰ কপাল হ'ল যে আমি ৰাস্তাৰ কাষতে দুটা গড় চৰি থকা দেখিলোঁ, লগতে বহুতো পহু দেখিলোঁ, ম'হো দেখিলোঁ। তোমালোকে দেখিব পাইছা চাহ বাগানৰ মনোমোহা দৃশ্য। এইবোৰ চাই চাই আমি গৈ আছোঁ দেওপানী মন্দিৰৰ দিশে। চোৱা কি ধুনীয়া দৃশ্য, একদম পাতবোৰ সেউজীয়া হৈ আছে, কি মনোমোহা দৃশ্য, সঁচাই মন মুগ্ধ হৈ গ'ল। তোমালোকে দেখিব পাইছা কি ধুনীয়া চাহ বাগান। এনেদৰে আমি চাহ বাগানৰ মাজে মাজে গৈ অৱশেষত উপনীত হ'লোঁ এখন ডাঙৰ হাবি, যিখনৰ নাম হৈছে নামবৰ হাবি। নামবৰ হাবিৰ মাজে মাজে লাহে লাহে গৈ আছোঁ আমি। তোমালোকে দেখিব পাইছা নামবৰ হাবিৰ মাজে মাজে গৈ আছোঁ। ইমূৰৰ পৰা সিমূৰলৈ কোনো ধৰণৰ জনবসতি নাই, ইয়াত কেৱল জংঘল আৰু জংঘল। অহা টাইমত কিন্তু ইয়াত আমি হাতী বাবুও দেখিছোঁ, আমাৰ গাড়ীৰ সন্মুখেদি পাৰ হৈ গৈছে। তোমালোকে দেখিব পাইছা লাহে লাহে আমি গৈ অৱশেষত আমি দেওপানী মন্দিৰৰ গেটত মূল তোৰণত উপস্থিত হৈছোঁ। দেখিছে ইমান দোকান, তাত আপুনি যি লাগে সকলো বস্তু পাব। আমি লাহে লাহে গৈ আছোঁ, আপোনালোকে দেখিব পাইছে কি ধুনীয়া দৃশ্য। চাহ বাগানৰ মাজতে মন্দিৰ ভাগ পায়, সঁচাই মনটো একদম ভক্তিৰে পৰিপূৰ্ণ হৈ পৰিলে। এয়া লাহে লাহেকৈ আমি দোকানবোৰৰ পৰা কিছু বস্তু লৈ ল'লোঁ। দেখিবলৈ পাইছে যে এয়া আমি মন্দিৰ ভাগলৈ সোমাই গৈছোঁ। বহুত ভক্তৰ সমাগম হৈছে। মন্দিৰ ভাগ পাহাৰৰ ঢালৰ নিচিনা এনেকৈ তললৈ নামি যাব লাগে, সেইটো কাৰণে আমিও তাকে উদ্দেশ্য কৰি আমি লাহে লাহে নামি গৈ আছোঁ। আপোনালোকে দেখিব পাইছে, দেখিছে কি ধুনীয়া সুন্দৰ দৃশ্য। ভক্তৰ লাইন দেখিবলৈ পাইছে। আমি লাহে লাহে এনেদৰে মূল বিগ্ৰহৰ ফালে যাত্ৰা কৰিছোঁ। মূল বিগ্ৰহৰ কিন্তু ফটো উঠাব নিদিয়ে দিয়ে। আৰু চাওকচোন চাকি দিয়া জেগাসমূহ কি ধুনীয়াকৈ ৰখা হৈছে। আৰু এইডালেই হৈছে মূল বৃক্ষডাল, য'ত আমি ফিতা বান্ধোঁ, ফিতা বান্ধি মনৰ কামনাবোৰ কৈ থৈ আহোঁ। দেখিবলৈ পাইছে আমি আৰু লাহে লাহে আমি য'ত গাড়ী ৰাখিছিলোঁ তাৰ দিশে প্ৰস্থান কৰিলোঁ। কিছুৱে ইয়াত খানা খাইছে, আপোনালোকে দেখিব পাইছে, আৰু কিছুমানে ইয়াত ফূৰ্তি কৰিছে, ৰং ৰহইচ কৰিছে, নাচিছে বাগিছে। দেখিছে আমাৰো খানাবোৰ তৈয়াৰ হৈ আছে। কিন্তু এইটো হৈছে আটাইতকৈ ডাঙৰ বস্তু। দেখিছে নহয় কেনেদৰে জুম পাতি আছে আমাৰ গাড়ীখন এইখন। আৰু সকলোৱে বনাই কৰি খোৱাৰ পিছত এয়া যিকেইজনে বিলাইছিল সেইকেইজনে খালে, আৰু আমি সন্ধিয়া সময়ত ঘৰৰ দিশে ৰাওনা হ'লোঁ। আপোনালোকে দেখিব পাইছে সকলো। আৰু আহি পেলাই বোকাঘাটত ৰখি কি ধুনীয়া ধুনীয়া পেৰা পায়, তাৰে দুটামান লৈ ময়ো খালোঁ। দেখিছেনে? এয়া দেখিব পাইছে ৰাতিৰ বোকাঘাটৰ কেনেদৰে দৃশ্য। গাড়ীবোৰ আহি ইয়াতে ৰখিছে আৰু এনেদৰে কাজিৰঙাৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰৰ দিশে। এয়া কাজিৰঙাৰ মাজেৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ নিশা। কিন্তু ভয় লাগে দেই, এয়া দেখিবলৈ পাইছে।